আগতে সময়ক বিশ্বজি নিছিলে চন্দ্ৰযান ঠিক লৈ আমি এবাৰ চন্দ্ৰযান 3 এটা আহি দিবলৈ চেষ্টা কৰিছোঁ যাতে স্থানীয় লগতে নগাঁওবাসী সমগ্ৰ যি ৰাইজে চন্দ্ৰযান 3 বিষয়ে অলপ জ্ঞাত হওক আৰু তাৰ উপৰিও আমি ভিতৰভাগত আমি এটা তাৰকাগৃহ সজাবলৈ চেষ্টা কৰি আছোঁ বিভিন্ন গ্ৰহ নক্ষত্ৰ দেখাবলৈ চেষ্টা কৰিম বিশেষকৈ যুৱ প্ৰজন্মৰ মহাজাগতিক শক্তিৰ প্ৰতি যাতে আকৃষ্ট হয় আৰু লগতে আৰু চন্দ্ৰপৃষ্ঠত কি ধৰণৰ বৈজ্ঞানিক বিক্ৰমে অৱতৰণ কৰিছিলে সেই সকলোবোৰ সমগ্ৰ পৰিকল্পনাৰ মাজেৰে এটা কাৰিকৰী কৌশলৰ মাজেদি আমি সমগ্ৰ বস্তুখিনি কৰি আছোঁ আৰু সকলোতকৈ বিশেষত্ব হৈছে দুগদুগী দুৰ্গা পূজা মণ্ডপত কোনো ধৰণৰ কলিকতা বা বাহিৰৰ কোনো ধৰণৰ আমি কাৰিকৰ লগোৱা নাই আমি কেৱল অসমীয়া যুৱকৰ দ্বাৰা আমি গোটেই কামখিনি কৰোঁ এইবাৰো আমাৰ স্থানীয় যুৱক অঞ্জনৰ নেতৃত্বত এটা দলে সমগ্ৰ বহুত দিন ধৰি পেলাই এই কাম প্ৰচেষ্টা কৰি আছে আৰু ইতিমধ্যে প্ৰায় 70% কাম হৈছে আৰু অলপমান বাকী আছে আৰু তাৰ উপৰি আমি বিভিন্ন ধৰণৰ অনুষ্ঠান বিশেষকৈ কালচাৰেল অনুষ্ঠান ৰাখিছোঁ প্ৰথম দিনা নীলমণি বৰুৱা পৰিচালনাৰে মহাভাৰতৰ মা বুলি কয় এখন নাটক মঞ্চস্থ হ'ব সপ্তমী দিনা অষ্টমী দিনা দিহানাম হ'ব আৰু নৱমী দিনা চন্দ্ৰালী শিল্পী সমাজৰ দ্বাৰা এখন শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত কৰা হ'ব আৰু দুগদুগী দুৰ্গা পূজা মণ্ডপ বুলি কোৱাৰ লগে লগে বিশেষকৈ অসমীয়া গহনাৰ কাৰণে বিখ্যাত অসমীয়া জানে বিশ্বই জানে আৰু সেইকাৰণে আমি অসমীয়া গহনাক প্ৰত্যেকটো খনতে বিশ্বদৰবাৰত থিয় কৰাৰ ক্ষেত্ৰত আমি প্ৰচেষ্টা লৈ আছিলোঁ আৰু অসমীয়া গহনাক যাতে বিশ্বত থিয় কৰাব পাৰোঁ সেই উদ্দেশ্য লৈ দুৰ্গামাৰ ডিঙিত আপোনাৰ বিভিন্ন ধৰণৰ জোনবিৰি দেখা পাব মাজুলী দেখা পাব দুগদুগী দেখা পাব হাতত বিভিন্ন ধৰণৰ মুঠিখাৰু গামখাৰু দেখা পাব আৰু তাৰ উপৰিও মাৰ লগত অহা লক্ষী আৰু সৰস্বতীও বিভিন্ন ধৰণৰ অসমীয়া গহনা পৰিধান কৰিব আৰু বিশেষভাৱে পুৰুষে পূৰ্বতে অসমীয়া গহনা পৰিধান কৰিছিলে সেইকাৰণে আমি কাৰ্তিক আৰু গণেশকো অসমীয়া গহনা পৰিধান কৰাম